নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ মই বৈ উলিওৱা 2 নম্বৰ কাপোৰযোৰ ওলাইছে। তাকে আপোনালোকক দেখাওঁ, কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। প্ৰথমতে মই আপোনালোকক চাদৰখনে দেখাই লওঁ। চাদৰখনত মই 4 লাইন পুলি কৰি দিছিলোঁ। তাৰপিছত দুফালে 2 লাইন কাখৰি কৰি ওপৰলে ইয়াৰ বুটাটো আৰু তাৰ ওপৰত অলপ ওচৰতে এলাইন বুটা দি তাৰপিছত বাকীখিনি 20 চেণ্টিমিটাৰ আঁতৰত দিছোঁ বুটা। এখন চাদৰখন আৰু মেখেলাখনো একে আছে। মেখেলাখন এখন মেখেলাখনত প্ৰথম কাপোৰযোৰৰ ভিডিঅ' যদি চাইছে তেনেহ'লে দেখিছিলে, তাতো মই 4 লাইনে বুটা কৰিছোঁ। ইয়াতো ওপৰলৈ 4 লাইন সৰু সৰু বুটা কৰি দিছোঁ। এই বুটাটোত আছে 135টা কাঠি আৰু কাষৰিটোত আছে 18টা নে 19টা, তেনেকুৱাকৈ আছে 19টামান আছে কাঠি। তাৰপিছত ইয়াৰে ছাইড পাৰি হ'ল এইকেইটা। বেক কেমেৰা কৰি মই ফুলটো ভালদৰে আপোনালোকক দেখাই দিছোঁ। এইটো আৰু শেষত মই আপোনালোকক দেখাই দিওঁ মই 3 নম্বৰ কাপোৰযোৰত দি থকা ডিজাইনটো, আৰু কোনটো ডিজাইন বেছি ভাল লাগিছে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। 3 নম্বৰ কাপোৰযোৰত মই দিছোঁ সেউজীয়া আৰু কমলা ৰঙৰ, গ্ৰীণ আৰু অৰেঞ্জ কালাৰৰ ফুল কৰিছোঁ। ইয়াতে তলত 2 লাইন ফুল কৰি পেলাই ওপৰলৈ বুটাটো এনেধৰণৰ, এইটো বাৰু সম্পূৰ্ণকৈ উঠা নাই, এইটো সম্পূৰ্ণকৈ উঠিছে চাইডলৈ যিহেতু হেৰি হয়। আৰু এই ওপৰত সৰু সৰু বুটা কৰি দিছোঁ। বুটাটো অলপ বেলেগ ইটোতকৈ।